হেল্ল' বন্ধুসকল, তো এই ভিডিঅ'টো লং ভিডিঅ'টো আজি মই ফাৰ্ষ্ট এৰিছোঁ আৰু মোৰ ইউটিউব চেনেলত। আৰু আপোনালোকে ষ্টুডিঅ'ত দেখিবলৈ পাইছে মই পুৰণা কেইটামান লাইট লৈ ৰৈ আছোঁ। আৰু এই লাইটকেইটাৰে মই আজি আপোনালোকৰ LED ঝালাৰ লাইট বনাই দেখুৱাম। হয় বন্ধুসকল, হেল্ল' বন্ধুসকল, তো এই ভিডিঅ'টো লং ভিডিঅ'টো আজি মই ফাৰ্ষ্ট এৰিছোঁ আৰু মোৰ ইউটিউব চেনেলত। আৰু আপোনালোকে ষ্টুডিঅ'ত দেখিবলৈ পাইছে মই পুৰণা কেইটামান লাইট লৈ ৰৈ আছোঁ। আৰু এই লাইটকেইটাৰে মই আজি আপোনালোকৰ LED ঝালাৰ লাইট বনাই দেখুৱাম। হয় বন্ধুসকল, আৰু দেৱালী পালেহি, তাৰ কাৰণে আপোনালোকৰ স্পেচিয়েল মই এটা LED ঝালাৰ লাইট বনাই দেখুৱাম। আৰু এইবিলাক মই ৱেষ্ট মেটেৰিয়েল হয়, ক'ৰবাত পৰি পেলনীয়া বস্তু হয়, মই এইবিলাক আনি পেলাই ধুনীয়াকৈ চাফা কৰি পেলাই ষ্টুডিঅ'ত লৈ আনিছোঁ। আৰু এইকেইটা বস্তুৰে মই আজি এটা LED ঝালাৰ লাইট বনাই দেখুৱাম। তো এই লাইটটো মই সৰুকৈ এটা ক্লিপ দেখুৱাই দিছোঁ। আৰু এইটো দেখিবলৈ পাইছোঁ মই এনেকুৱা ধৰণৰ লাইট বনাইছোঁ। আৰু এনেকৈ আপোনালোকে এনেকৈ বনাই ঘৰতে সজাব পাৰিব দেৱালীৰ কাৰণে। আৰু এই লাইটটো কেনেকৈ আপোনালোকে বনাইছোঁ আৰু গোটেই ভিডিঅ'টো দেখাম আৰু শেষৰলৈকে চাব। তো ইয়াত দেখিবলৈ আছে ড্ৰিল মেচিনটোত এইটো হোল চাও মেচিন লগাই দিছোঁ। আৰু এইটো দি আপোনালোকে চাৰ্কেলবিলাক এনেকৈ প্লাইবোৰ্ডৰ টুকুৰাবিলাক কাটিব পাৰে। এইটো ধুনীয়াকৈ গোলকৈ একদম চাৰ্কেল কৰি দিয়াটো দেখিবলৈ পাইছে। তেনেকৈ মই 14-15 পিচমান কাটিম। আৰু ফ্ৰেণ্ডছ, এই চেনেলটো মোৰ নতুন হয়, আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আছামিছত মই এইটো প্ৰথম এনেকৈ ডাইৰেক্ট ক্ৰাফ্টৰ এনেকৈ বস্তু বনাই দেখুৱাম আপোনালোকক। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। আৰু আপোনালোকক যি পাৰোঁ তাকে বনাই দেখুৱাম আৰু ভাল ভাল বস্তুৱে বনাই দেখুৱাম। তো ইলেক্ট্ৰনিক প্ৰজেক্ট হওক বা চব RC কাৰ হওক, এনেকৈ ৰিম'ট কণ্ট্ৰল কাৰ হওক, মই আপোনালোক চব বনাই দেখুৱাম ডাইৰেক্ট ক্ৰাফ্টৰ। তো আপোনালোকে মোৰ চেনেলটো মৰম দিব, স্নেহ দিব, আৰু লগতে চেনেলটো মোক ছাবস্ক্ৰাইব কৰিব। আৰু দেখিবলৈ আছে ভিডিঅ' মানে যোনবিলাক মেটেৰিয়েল ইউজ হ'ব মই এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ। এইটো লাইট হয়, এইটো মই 20 ৰুপিছত পাইছোঁ এটা পিচ। আৰু এইটো টোটেল মই 10 পিচমান লৈ আনিছোঁ। আৰু এই লাইটটো মই আজি ব্যৱহাৰ কৰিম। আৰু এইটো লাইটটো গৰম নহয়, এইটো লাইটটোৰ তলতে এইটো এটা ধুনীয়াকৈ এইটো প্লেট থাকে, প্লেটটো ঠাণ্ডা কৰি ৰাখে লাইটটো। আৰু এইবিলাক টমটম বা গাড়ীবিলাকত এই লাইটটো ব্যৱহাৰ কৰে। তো এইটো দেখিবলৈ পাইছে এইটো পুৰণা লাইটৰ ডিফিউজাৰ হয়। আৰু মই দেখুৱাই দিছোঁ এইটো কেনেকুৱা হয়। তো এইবিলাক LED বাল্বৰ এইটো তলৰ মুখনিখন হয়। তো LED লাইটটো ঢাকি ৰাখে, এইটো ডিফিউজাৰ বুলি কয়। এইটো ব্যৱহাৰ কৰিছোঁ মই ইয়াত। আৰু এইটো কিয় ব্যৱহাৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব। তো মই ইমান কথা নকওঁ বাৰু, আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু ভিডিঅ'টোত মই বহুত কষ্ট কৰিছোঁ ঝালাৰ লাইটটো বনাবলৈ। তো আপোনালোকে মোক ধুনীয়াকৈ এটা লাইক এণ্ড কমেণ্ট কৰি দিব আৰু লগতে ছাপোৰ্ট কৰি যাওক। তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাওক। তো ফ্ৰেণ্ডছ, অলপ মাতটো বেয়া শুনিছে। মইতো ডাইৰেক্ট মাইক ব্যৱহাৰ কৰা নাই, মই ডাইৰেক্ট এইটো মোবাইলতে কৈ আছোঁ। আৰু মোবাইলত ইমান ক'লে মাতটো ক্লিয়াৰ নাহে, স্পষ্ট নাহে। আৰু মই এতিয়ালৈকে বৰ্তমান মাইক কিনা নাই, এটা ভাল মাইক কিনিব লাগিব পিছত। আৰু মাইকবিলাকো বহুত দাম। তো আপোনালোকে এনেকৈ কাম চলাব। আৰু যদি মাতটো বেয়া হয় আপোনালোকে চৰি কৈছোঁ মই, কাৰণ মাতটো মই নিজে গম পাইছোঁ মোৰ ইমান এটা ক্লিয়াৰ অহা নাই, ভাল অহা নাই। কিন্তু ভাল মাইক ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে মাতটো ক্লিয়াৰ আহিব। তো আপোনালোকে এডজাষ্ট কৰি ল'ব। আৰু যিহেতু দেখিবলৈ পাইছে ডিফিউজাৰটো দুইফালে ফুটা কৰিব লাগিব, কাৰণ ইয়াদি ৱাৰবিলাক পাছ কৰিব লাগিব। তো এইটো গোটেইকেইটা ডিফিউজাৰতে এনেকৈ দুইফালে এনেকৈ ফুটা কৰি যাব লাগিব সমান জোখত। আপোনালোকৰ ভিডিঅ'টো শেষৰলৈকে চাওক আৰু ধুনীয়াকৈ ভিডিঅ'টো বুজি লওক। বুজি পালেহে আপোনালোকে ধুনীয়াকৈ ঝালাৰ লাইটটো ঘৰতে বনাব পাৰিব। তো ভিডিঅ'টো চাওক। তো ফ্ৰেণ্ডছ, এই ৱাৰকেইডাল দেখিবলৈ পাইছে, ৱাৰকেইডালৰ পৰা তাঁৰটো এনেকৈ উলিয়াই ল'ম, দুইফালৰ পৰা এনেকৈ উলিয়াই ল'ম। আৰু এনেকৈ গোটেই লাইটকেইটাৰ পৰাই এনেকৈ তাঁৰকেইডাল উলিয়াই ল'ম। এই তাঁৰকেইডাল চল্ডাৰিং কৰিব লাগিব, সেইকাৰণে আমি গোটেই লাইটকেইটাৰ পৰা এনেকৈ উলিয়াই ল'ম। লাষ্টত জইন লগাব লাগিব। তো এইটো চল্ডাৰিং কৰিব লাগিব। তো সেইকাৰণে গোটেইকেইটা উলিয়াই লৈছোঁ। দেখিবলৈ পাইছে মই ধুনীয়াকৈ তাঁৰকেইডাল উলিয়াই ল'লোঁ। আৰু উলিয়াই লোৱাৰ পিছত এতিয়া ধুনীয়াকৈ ষ্টেণ্ডত থৈ এইটো চল্ডাৰিং কৰিম। দেখিবলৈ পাইছে গোটেই এনেকৈ ৱাৰকেইডালত চল্ডাৰিং কৰিম। আৰু লাষ্টত এইটো ৱাৰ জইন দিব লাগিব। তো সেইকাৰণে এইটো চল্ডাৰিং কৰা হৈছে।
আৰু ফ্ৰেন্ডছ দেখিবলৈ পাইছে এইটো পজিটিভ ৰেডডাল পজিটিভ হয় আৰু এইটো দেখিবলৈ আছে এনেকৈ ৰেড টু ৰেড মানে পজিটিভ টু পজিটিভ এনেকৈ ৱাৰকেইডাল জইন লগাব লাগিব দেখিবলৈ আছে নিগেটিভটোত নিগেটিভ ৱাৰ জইন লগাব লাগিব আৰু পজিটিভটোত পজিটিভ ৱাৰ জইন লগাব লাগিব তেনেকৈ এইটো ডিফিউজাৰত সোমোৱাই পেলাই তেনেকৈ লাইটবিলাকত পজিটিভ টু পজিটিভ আৰু নিগেটিভ টু নিগেটিভ তেনেকৈ চেইন চিষ্টেম এইটো বনাই গৈ থাকিম তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজি পাই যাব ন' ডাউট এইটো বনাবলৈ বহুত ইজি আৰু ভিডিঅ'টো লাষ্টলৈকে চাব তো আপোনালোকে ধুনীয়াকৈ ঘৰতে বনাব পাৰিব LED লাইটটো ডিফিউজাৰত লগাই ললো লগোৱাৰ পিছত এইটো যোনটো কাঠৰ সাৰ্কেলটো আছিল তাত এনেকৈ আমি ফেভিকুইক লগাই দিম আৰু দেখিবলৈ পাইছে এইটো ধুনীয়াকৈ মজবুত হৈ গৈছে ইয়াত পানী চানি এৰি একো নোসোমায় আৰু এইটো ধুনীয়াকৈ পেকিং হৈ গ'ল তেনেকৈ গোটেইখিনিত কৰিম আৰু আপোনালোকে দেখিবলৈ পাইছে ৱাৰডাল যেন আছে পজিটিভ সাইডত পজিটিভ ৱাৰডাল এনেকৈ সোল্ডাৰিং কৰিবা নিগেটিভ সাইডত নিগেটিভ তেনেকৈ এইটো চেইন সিস্টেম বনাই গ'লে হ'ব আৰু এইটো লাষ্টলৈ চাব এইটো চাৰ্জাৰ ব্যৱহাৰ কৰিব লাগিব 12 ভল্টৰ তেতিয়া আমি ধুনীয়াকৈ এইটো 12 ভল্টৰ চাৰ্জাৰতে চলাব পাৰিম তো এইটো ফ্লেক্স কুইক দি পেলাই মই ধুনীয়াকৈ এইটো আঠা লগাইছে এইটো কুইক ৰিয়েকশ্যন কৰে মানে বস্তুটো সোনকালে একদম ছেকেণ্ডত আঠাটো লাগি যায় আৰু এইটো হাতত নলগাব হাতত লগালে ছালডাল ছিঙি যায় তো ইয়াত দেখিবলৈ আছে গোটেইকেইটাতে ধুনীয়াকৈ লগাই ল'লোঁ আৰু এইটো মই দেখুৱাই দিছোঁ এইটো ৰেড ৱাৰডাল থাকে এইটোত পজিটিভ টু পজিটিভ আৰু নিগেটিভ টু নিগেটিভ তো ইয়াত দেখিবলৈ পাইছে এইকেইডালতে এইটো পজিটিভটোত এইটো পজিটিভ ৱাৰ লগাম মানে ৰেডডাল লগাম এডাল পজিটিভ হয় ব্লেকডাল নিগেটিভ হয় তেনেকৈ অলপ দীঘল কৰি দিম এই ৱাৰকেইডাল লগাই তেনেকৈ এইটো চেইন চিষ্টেম ধুনীয়াকৈ লগাই যাম আৰু এই গোটেইকেইটা ডিফিউজাৰতে ৰেডটো লগাম মানে ৰেডটো পজিটিভ আৰু ব্লেকটো নিগেটিভ দেখিলোঁ পাইছে কেনেকৈ জইন লগাই দিছোঁ পজিটিভটোত পজিটিভহে লগাব পজিটিভটোত নিগেটিভ নলগাব নহ'ব শ্বৰ্ট কৰিব নজ্বলিব তো পজিটিভটোত পজিটিভ আৰু নিগেটিভটোত নিগেটিভ তেনেকৈ লগাবলৈ চেইন চিষ্টেমত লগাই যাব আৰু মই যেনেকৈ আপোনাৰ ভিডিঅ'ত দেখুৱাই গৈছোঁ তেনেকৈ আপোনালোকে দেখুৱাই যাব আৰু যোনটো LED লাইটৰ ৱাৰডালতে আছে এইটো যোনফালে ৰেড সেইফালে আপোনাৰ পজিটিভ আৰু যোনফালে এইটো গ্ৰীণ কালাৰ আছে সেইটো নিগেটিভ আৰু LED লাইটটো ওপৰতে মেনশ্যন কৰা হৈ আছে পজিটিভ আৰু নিগেটিভ এইটো আপোনালোকে ভালকৈ এইটো মানে চাব এইটো চাই পেলাই লগাব যধে মতে লগাইলে এইটো শ্বৰ্ট চাৰ্কিট হ'ব পজিটিভটো পজিটিভকৈ লগাব তো গোটেইকেইটা ডিফিউজাৰতে এনেকৈ ধুনীয়াকৈ লগাই যাওঁ আৰু আপোনাৰ ভিডিঅ'টো চাই থাকক আৰু দেখিবলৈ পাইছে ধুনীয়াকৈ লগালোঁ আৰু এটা দেখিবলৈ চাই খোলা হৈ আছে চল্ডাৰিংখিনি তো এইটো টেপ লগাব লাগিব নহ'বা টেপ নলগালে এইটো যদি পজিটিভ আৰু নিগেটিভ একেলগে লাগি যায় নহয় তেতিয়া শ্বৰ্ট কৰিব আৰু শ্বৰ্ট কৰিলে গোটেইকেইটা লাইটকেইটা বেয়া হৈ যাব তো ধুনীয়াকৈ টেপটো লগাব লাগিব আৰু টেপটো লগালে এইটো ফুল মানে ছিকিউৰ হৈ যাব আৰু তেনেকৈ গোটেইকেইটা ৱালত পজিটিভটো পজিটিভ নিগেটিভটো নিগেটিভ তেনেকৈ চেইন চিষ্টেমত লগাই যাওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু দেখিবলৈ পাইছে গোটেই চেইন চিষ্টেমত এইটো বস্তুটো বনাই ল'লোঁ আৰু দীঘল আছে এইটো সেইকাৰণে মই ৰেড আৰু ব্লেক ৱাৰডাল জইন কৰিছিলোঁ এইটো দীঘল হ'বৰ কাৰণে দেখিবলৈ পাইছে এইটো ডাইৰেক্ট এই ৱাৰকেইডাল ওলাই আছে তাঁৰকেইডাল মই চেলো টেপ দি ধুনীয়াকৈ কভাৰ কৰি দিম নহ'বা শ্বৰ্ট চাৰ্কিট হ'ব তো মই ধুনীয়াকৈ এইটো চেলো টেপ দি মানে এইটো কৰি দিওঁ এইটো প্ৰায় 80% বনাই ৰেডি হৈ গ'ল 20% বাকী আছে তো দেখিবলৈ পাইছে কি সুন্দৰ লাগিছে দেখি পেলাই তো ইমানখিনি কাম হৈ গ'ল আৰু এটা চাৰ্জাৰ ফিটিং কৰিব লাগিব এইটো চকেট ফিটিং কৰিব লাগিব আৰু এইটো AC কাৰেণ্টত ডাইৰেক্ট নজ্বলে ফ্ৰেণ্ডছ এইটো DC কাৰেণ্টত জ্বলিব এইটো 12 ভল্ট চাৰ্জাৰ দি জ্বলিব যিহেতু এই লাইটটো 12 ভল্টৰ হয় তো 12 ভল্ট চাৰ্জাৰ দি এইটো মই জ্বলাম আৰু আপোনালোকে ভিডিঅ'টো চাওক আৰু ধুনীয়াকৈ মজা লওক ভিডিঅ'টো এইটো আপোনালোকে ধুনীয়াকৈ ঘৰতে বনাব পাৰিব
ফ্ৰেণ্ডছ এইটো দেখিবলৈ পাইছে মই 4 মিটাৰমান ৱাৰ আনিছিলোঁ আৰু ইয়াত জইন লগাই দিলোঁ তেতিয়া আপোনাৰ লাইটটো মানে বহুত দীঘল হৈ যাব তেতিয়া বৰ্ডৰ পৰা ঢুকি পাব যদি বাহিৰতো লগায় তো মই সেইকাৰণে এই দীঘল ৱাৰডাল লগাই দিছোঁ দেখিবলৈ ধুনীয়াকৈ লগাইছোঁ তাৰপিছত চেলো টেপ লগাই দিম ইমানখিনিলৈকে কাম হৈ গ'লেতো দেখিবলৈ কেপ বনাই লৈছোঁ আৰু এইটো হৈছে ফিমেল চকেট আৰু এইটো ডাইৰেক্ট চাৰ্জাৰত এটেচ হ'ব সেইকাৰণে ইয়াত লগাই দিম পজিটিভটো আপোনাৰ এইটো মাজৰটো পজিটিভ হয় আৰু তলৰ সাইডটো এইটো নেগেটিভ হয় তো পজিটিভ লাগিব আৰু নেগেটিভটো ব্লু কালাৰটো নেগেটিভ হয় তো সাইডত লাগিব আৰু পজিটিভটো ওপৰত লাগিব তো এইটো দেখিবলৈ পাইছে মই এইটো ধুনীয়াকৈ এইটো ৱাৰডাল লগাই ল'লোঁ লগাই লোৱাৰ পিছত ধুনীয়াকৈ পেকিং কৰি দিম ইমানখিনিলৈকে কাম ধুনীয়াকৈ হৈ গ'ল তো দেখিবলৈ পাইছে মই ফ্লেক্স কুইক লগাই দিছোঁ আৰু ধুনীয়াকৈ এইটো আঠাটো ৰৈ যাব ইয়াৰ লগত আৰু এইটো ইমানখিনি কাম হৈ গ'ল আৰু মোৰ হাততো লাগি গৈছে তো ফ্ৰেণ্ডছ এইটো দেখিবলৈ পাইছে এইটো UPS SMP এইটো চাৰ্জাৰ হয় 12 ভল্টৰ আৰু এইটো আপোনালোকে বেটাৰী চাৰ্জ কৰিব পাৰিব এইটো বেটাৰী চাৰ্জ কৰিব পাৰিব 12 ভল্টৰ আৰু এইটো দেখিবলৈ আছে মই এইটো ইয়াত ব্যৱহাৰ কৰিম এইটো 6 এম্পিয়াৰৰ হয় 6 এম্পিয়াৰৰ এইটো 12 ভল্টৰ চাৰ্জাৰ হয় এইটো বহুত হেভি হয় এইটো আপোনালোকে DC মটৰ 775 DC মটৰ এইবিলাক ধুনীয়াকৈ চলাব পাৰিব স্পীডত তো এইটো ফুল প্ৰটেকশ্যন এইটো এটা 12 ভল্টৰ চাৰ্জাৰ হয় এইটো মই এইটো আমাৰ নগাঁও টাউনৰ লোকেল মাৰ্কেটৰ পাই লৈছে এইটো মোৰ 350 টকা পৰিছে আৰু দেখিবলৈ পাইছে ইয়াত এইটো ঝালাৰ লাইটটো এইটো যোনটো মই চকেটটো বনাইছিলোঁ এইটো দেখিবলৈ পাইছে এইটো ইয়াত ধুনীয়াকৈ সোমোৱাই দিম এনেকৈ আৰু এইটো বৰ্ডত লগোৱাৰ পিছত সুন্দৰকৈ জ্বলিব আপোনালোকে এতিয়া দেখিবলৈ পাব আৰু এইটো বন্ধুসকল বনাওঁতে বহুত কষ্ট হৈছে আপোনালোকে এইটো ভিডিঅ'টো ধুনীয়াকৈ এটা লাইক এণ্ড কমেণ্ট কৰি দিব তো এইটো আপোনালোকক লগাই দেখুৱাই দিছোঁ আৰু কেনেকুৱা লাগিছে মোক জনাব তো এইটো প্লাগটো ডাইৰেক্ট এইটো কৰ্টত সোমোৱাই দিম এইটো ফ্ৰেণ্ডছ দেখিবলৈ পাইছে কি সুন্দৰভাৱে জ্বলিছে আৰু এইটো আপোনালোকে ধুনীয়াকৈ দেৱালীত এইটো আপোনালোকে ইউজ কৰিব পাৰিব আপোনালোকে এইটো ঘৰত ধুনীয়াকৈ লগাব পাৰে এইটো সুন্দৰভাৱে লগাব পাৰে এইটো দেখিবলৈ পাইছে কি ধুনীয়া লাগিছে তো বন্ধুসকল এই ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ